ৰাতিপুৱা 6টা আৰু এতিয়া উঠিলোঁ উঠি এতিয়া যাম গা চা ধুই আমি যাম বৰ্তাহঁতৰ ঘৰত কাৰণ আমাৰ ঘৰত গৰু নাই ভাইটিক বাদ দি তো সেইকাৰণে তাতে গৰু গা ধুৱাম তেন্তে এতিয়া মুখ হাত ধুই মেলি গা চা ধুই আপোনালোকক একেবাৰে লগ পাই আছোঁ ফাইনেলি গা চা ধুই এতিয়া আহিলোঁ এতিয়া চৰি তুলি ধুই ল'লোঁ কাইলৈও ধুম তো আজিও ধুই ল'লোঁ এতিয়া যাম আৰু বৰ্তা ঘৰলৈ ভাইটি গা ধুই আছে সি আহিলে আৰু বৰষা আছে শুৱালকুছি বৰষা নহয় এজনী বেলেগ বৰষা তাই আপোনালোকে আগৰ ভিডিঅ'ত দেখিছে তাইও যাব তাৰপিছত আমি চবে তেতিয়া যাওঁতে আপোনালোকক লগ পাম তো এতিয়া আমি যাব ওলাইছোঁ বৰ্তাহঁতৰ ঘৰত এতিয়া আমাৰ ঘৰৰ অলপকৈ কপৌ ফুল ফুলিছে আপোনালোকক দেখাই লওঁ বোলে এইখিনি বাৰু হেৰিয়ত দিয়া হয় টাবত মানে এনেকুৱা প্লাষ্টিকৰ বাস্কেটত দি দিছে আৰু গছতো ফুলিছে কিন্তু গছৰ কেইজোপা ইমানো ডাঙৰ হোৱা নাই এতিয়ালৈকে এই সৰু সৰু হৈ আছে এইটো অকণমানি হৈ আছে এতিয়া আমি যাওঁ আমি আমাৰ এই গৰুকেইটাক গাটো ধুৱাই আহোঁগৈ আৰু গামোচা চামোচা লৈ লৈছে গা মুচিবৰ কাৰণে গামোচা লোৱা হৈছে আৰু এতিয়া আমি গোটেইখিনি যাওঁ আৰু বৰ্তাহঁতৰ ঘৰত তো ডাইৰেক্ট তাত গৈ লগ পাম কেইটা নিছ এতিয়া কেইটা নিছ 5টা নিছ ন 20টা আহিব লাগিব ঘূৰি প্ৰ' প্লেয়াৰ হৈ কিনি ঘূৰি আহিব লাগিব 20টা এক কাৰ্টুন লৈ আহিব এয়া তৰাপাত আৰু মাখিলতী পাত লৈ গৈ আছোঁ আৰু এয়া চাট এতিয়া যাওঁ এতিয়া আমি এইখিনি গা ধুৱাম চবে আমি বৰ্তাহঁতৰ ঘৰত ধুৱাব আহিছোঁ কাৰণ আমাৰ ঘৰত গৰু নাই চেডলি পথাৰতে ধুৱাব এয়া পথাৰ এয়া বৰ্তা ভাগিন এতিয়া যাওঁ গৰু গা ধুৱাবৰ কাৰণে আমি গৈ আছোঁ গৰু গৈ আছে এতিয়ালৈকে গা ধুওৱা হোৱাই নাই যাওঁ আৰু চবেই ঐ ৰখোৱা কেমেৰামেন ঐ যা 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 আৰে আই গুৰ এ গাড়ী পলালি ঐ আরে পলালে এই বেয়া জিদ্দি দে যা 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 খেদোৱা এয়া আমি চবেই ইয়াত গা চা ধুৱাম আৰু এ ৰাম পানী চক অ ন বলিং 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 গোল 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 মা কোন চলছে ফালতু ঐ মোক এটা বস্তু দিয়াচোন মোবাইল এটা গুছি আইলি ন এই ফোন আনে কলে গ'ল এইটো চা হাত হাত দিছে আয়ো আয়ো ৰাখলো পিঠি পাতি থাকা বন্ধু ওৰাই ভালে আছে পাইলে যাও ফেলে গ'ল নাই খাব আহিছো Ayo, ayo, ayo,
ভালটো নহয় প্লিজ প্লিজ পলাইছে গৈ আছে গৈ আছে ৰবা না এইটো চাদিল ফালতু নহয় প্লিজ 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 মই বৰ্তাক মাৰিবলৈ আহিছিলো এতিয়া যাম এটা যাম হেডশ্বট হৈছে বহুত লেতেৰা মাৰিলে গোটেইখন মাৰিলে জাতিলাওতে বহুত বেছি দুখ পায় মাৰ খালোঁ এতিয়া যাওঁ চেনেলযোৰ এৰি থৈ আহিছিলোঁ চেনেলযোৰ লৈ আহোঁ ফাৰ্ষ্টে তাৰপিছত ঘৰে যাওঁ আৰু ভাত খাব আছে ভাত খাই ঘৰ যাম বহুত মাৰিলে বে হৈ গ'ল ধুৱাই মেলি আৰু এতিয়া চাৰ্ট এক্সচেঞ্জ কৰিব আৰু যাওঁ বহুত বেয়াকৈ মাৰিলে বহুত মানে বহুত এয়া কণী যুঁজৰ পৰ্ব চলিছে এতিয়া এয়া দাদা ভিডিঅ' কলত আহিব নোৱাৰিলে কেইদিনমানৰ পিছত আহিব মাৰা দুই পিনে মাৰিব লাগিব ইমান আগটোৱে মাৰা তোমাৰটোৱে আপুনি মাৰ মাৰা মাৰা ভাল এটা পাইছো এইটো মোৰ লাগিছো এইটো আপুনি মাৰিলে দিয়ক 3 নম্বৰ বাৰ গৈছে 3 নম্বৰ বাৰত কোনে ভাঙিলে দেখিলে মোৰ মাথাত গোটেই কণী চণী ভাঙি দিলে এতিয়া চুলি তুলি ধুই আহিছো কাপোৰ নাই দাদা ভাগৰ চাৰ্ট পিন্ধি আছো আৰু এতিয়া আমি গৈছো আমলৈটো পাৰিবৰ কাৰণে যিহেতু বহাগ বিহুটো আমলৈটোটো মেইন হয় আৰু কণীৰ লগততো আৰু কিমান ভাল লাগে আপোনালোকে জানে চ' এতিয়া আমলৈটো পাৰিব যাওঁ আপোনালোকক দেখাম বলক তেন্তে তাতকে মানিবা সিধা প্লট গ'লে প্ৰ' মেক্স আমলৈটো পাৰিলে পাৰিলে কোনে কোনে পাৰিলে এহেঁকেইটা অথনি এনে ফিটাহিত ঘূৰিলে দেই একো নোৱাৰিলে কৰিবলৈ
আকৌ আহিলোঁ অথনি তাৰ পৰা আহি কিনি মানে বৰষুণ দি দিলে একো কৰিবই মন নগ'লে চিডিঅ'টো একোৱে নকৰিলোঁ এতিয়া ডাইৰেক্ট আবেলি কৰিছোঁ এতিয়া গৰু জাক দিব আমাৰ ঘৰত গৰু নাই বাট ষ্টিল জাকটো দিব আৰু মা আৰু ভাইটি 100টা শাক আনিছে বান্দৰ চাওকচোন বহুত বেছি বান্দৰ আছে মা আৰু ভাইটিয়ে 100টা শাক আনিছে বুটলি আপোনালোকক একেলগতে দেখাম আৰু বিচৰা নেদেখা 101টা শাক ঠিক কৰিলে 101টা শাকত বহুত কিবা কিবি সোমাই আছে আৰু এইখিনি আৰু এয়া নাহৰ পাতত লিখিব লাগিব নাহৰ পাত আনি থৈছে এতিয়া জাক দিয়া দেখা প্ৰিপাৰেশ্যন চলি আছে এইটো কি পাত কি কয় পাহৰি থাকিলোঁ বিলঙনি খেৰ বিলঙনি আৰু এইপিনে এতিয়া ভুচা দিব আৰু সেইপিনে জ্বলাইছে মানুহে লাহে লাহে হৈ গ'ল জাক দিয়া এতিয়া আৰু পিছফালেও দিবগৈ সেইটো আৰু নেদেখাওঁ আৰু ইয়াতে চাই লওঁ 2000 years later সেইদিনা বহুত বেছি বৰষুণ দি আছিল সেইবাবে এনেকৈ বাৰাণ্ডাত বিহু মাৰিব দিব লগা হ'ল এয়াই আছিল এইবাৰৰ বহাগ বিহুৰ ভিডিঅ' পাৰ্ট 1 পাৰ্ট 2টো জল্দিয়ে আহিব আপোনালোকে সেইবাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এয়াই আছিল আজিৰ ভিডিঅ' যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব তেন্তে আজিলৈ আহিছোঁ